हेलो गाइज वेलकम बैक टू এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি গৈ আছো নাচি কিয় আছা ষ্টাইল নেকি ঠিক আছে আজি আমি গৈ আছো এটা বহুত ধুনীয়া জায়গা এটাত মানে ৰাবাৰ বাগান হয় তাতে গৈ আছো এতিয়া আছো বশিষ্ঠত বাপৰে পুৰা দেখাই আছে একদম বাপৰে গৈ আছো এতিয়া ৰাবাৰ বাগান আৰু ইফালে কংকন হেলমেটটো পিন্ধি আছে কিন্তু চিনি পোৱা নাই কিন্তু খুচি আছে খুচিক দেখা পাই চিনি যাব আৰু ইফালে আছে নবীন আৰু এতিয়া আমি যাওঁ ৰাবাৰ বাগান সব বলক গৈ থাকো আৰু এইটো হৈছে লতাকাটা দুৰ্গা মন্দিৰ এটা বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আৰু এনেকৈ সিফালে গুচি গ'লে চাৰিআলি আৰু ইফালে গ'লে এনেকৈ পিলিংকাটা আৰু আমি এনেকৈ আহি কিনে এইটো চাইডেদি যাম এতিয়া আহি কিনে ইয়াতে ৰখিছিলোঁ এতিয়া যাওঁ আৰু ইয়াৰ পৰা এনেকৈ আহি ইফালেদি যাম বুলি কৈছিলোঁ কিন্তু এনেকৈ এতিয়া চিধাই যাব লাগিব আৰু ইয়াৰ পৰা মেঘালয় ষ্টাৰ্ট এইটো চাইডে অসম সেইটো চাইডে মেঘালয় আৰু ইফালে গোটেই একদম এইবিলাক পাহাৰ পুৰা একদম ডাৱৰীয়া হৈ আছে বৰষুণ নিদিলে হ'ল আৰু আপোনালোকে জানে মই ওলাই আহিলে বৰষুণ আৰম্ভ হৈ যায় কিন্তু এতিয়া দিয়া নাই বাৰু আৰু ইফালে এইটো চাওক কি মজা একদম কুঁৱৰী চাগে এইটো আৰু ইফালে এইবিলাক গোটেই একদম পাহাৰৰ মাটি এইবিলাক খৈ খৈ কিনে আহিছে এইবিলাক চব ৰাস্তা একদম শিল বোকা একদম চব একদম পিছল হৈ আছে একদম ৰাস্তা গাড়ী টানি নিব খোজে একদম আৰু গাই জাগাখিনি চব পুৰা দুইফালে গছ মাজেদি ৰাস্তা পুৰা একদম গৈ আছো আৰু ইফালে পুৰা একদম বাঁহৰ গছ এইবিলাক দুয়ো চাইডে গছে গছ একদম ইয়াতে লিখা আছে নংছ পাংবি ইটো ৰাস্তা দি আহিছিলোঁ আমাৰ মানে ৰাস্তা ভুল হৈ গৈছিল এতিয়া মানে ইটো চিধা ৰাস্তাটোদি যাব লাগিব অ' হো ইফালে চাওক এয়া চাওক ইফালে এটা নদী আছিল চাগে মানে পানী যায় চাগে ইফালে মানে একদম খোলা হৈ গৈছে বৰষুণৰ কাৰণে আৰু ইয়াতে পুৰা একদম পানী ৰাস্তাত ভৰ্তি হৈছে আৰু এইবিলাক যে দেখা পাইছে মেলি থৈ দিছে এইবিলাক ৰবৰ হয় আৰু বনাই এইবিলাক বস্তু দি মানে আৰু আগত এতিয়া গৈ আছোঁ কেনেকুৱা এটা ভিউ আহে আপোনালোক দেখাই আছোঁ গৈ কিনে আৰু গাইজ ৰবৰ বাগান আহি পালোঁ মানে আমি য'ত ৰখিছিলোঁ লতাকাটাৰ এইখিনিত এজন দাদাই মানে সুজিত দা হয় নবীনৰ লগৰ হয় আমাক মানে তেওঁ লৈ আহিলে জেগাটোলৈকে আমি মানে বহুত আগতে আহিছিলোঁ মানে এতিয়া ৰাস্তাটো পাহৰি গৈছোঁ চবে একদম মানে কেইদিনমান মানে বহুত বছৰ হ'ল অহাই নাছিলোঁ আৰু ইয়াতে আহি পালোঁ এতিয়া আপোনালোকে ইয়াৰে নাজাৰাটো চাই লওক আৰু এয়া গছবিলাক যে দেখা পাইছে ইয়াৰ এই গছটোৰ মানে এনেকৈ কাটি কিনে যিটো এটা আঠা ওলায় সেই আঠাটো ৰবৰ হয় আৰু সেই ৰবৰটোৰে মানে বাইকত যিবিলাক মানে টায়াৰ আহে আৰু আপোনালোকে যদি সৰু ল'ৰা ছোৱালীবিলাকে চাই আছে যোনটো মানে লবৰ থাকে পেঞ্চিল লবৰ যোনটো থাকে লবৰটো মুছে এই গছটোৰ পৰাই হয় আৰু বহুত ধৰণৰ মানে বস্তুত ইয়াৰে আঠাটো মানে ৰবৰটো ব্যৱহাৰ কৰা হয় আৰু ইফালে আমি ইয়াতে ৰখি আছিলোঁ আৰু ইফালে সুজিত দা আৰু কংকন আহিপাল ইফালে আমাৰ বাইকবিলাক থৈ দিয়া আছে কি হ'ল কংকন এই হৰ্ণটো বজা নাই হৰ্ণটো বহুত দৰকাৰী বস্তু সেইকাৰণে এবাৰ চেক কৰি লওঁ হৰ্ণটো ঠিক হ'ল কি নাই পানী সোমালে নেকি একো নাই ইয়াত খালি লুজ হৈছে যিহেতু অলপ অফ ৰোডিং কৰি আহিছিলোঁ অফ ৰোডিং এনেকুৱা এক্সট্ৰিম লেভেলৰ অফ ৰোডিং কৰা নাই নহ'লে গোটেই লেতেৰা হৈ গ'ল হয় অল আছাম ৰাইড কৰি আছোঁ নেক্সট পাপুৱে আমাক জইন কৰিব আপাৰ আছাম লৱাৰ আছাম মাৰি আছোঁ সেইটো কাৰণে অলপ আহিলোঁ আৰু এইটো বিনাশ আৰু ইয়াতে মানে যেতিয়া সন্ধিয়া ৰাতিপুৱা মানে হাতী আহে বুলি কৈছে সুজিত দাই মানে পোহা হাতীও আহে আৰু বনৰীয়া হাতীও আহে একদম পুৰা পাহাৰ যিহেতু বনৰীয়া হাতীও আহে একদম আৰু এয়া হাতীৰ মল এয়া পুৰা একদম ইয়াতে আৰু আগতো আছে এই তাতে আছে out of bounds. I can only be free
আৰু এইটো নিজৰাৰ পানী হয় মানে যিহেতু বৰষুণ দি আছে এইকেইদিন পুৰা একদম সেইকাৰণে মানে কি হ'ল মানে গোটেই পাহাৰৰ একদম মানে যিবিলাক ৰঙা মাটিবিলাক পুৰা নিজৰা পানীত মিক্স হৈ কিনে একদম খোলা হৈ গৈছে মানে মাটি হৈ গৈছে পুৰা পানী একদম আগতে গোটেইখিনি ঠিকে আছিল এতিয়া কিন্তু বৰষুণ দিয়া বাবে খোলা হৈ গৈছে পানী আৰু এই ৰবৰ বাগানবিলাকৰ পৰা যিটো ফল পৰে মই আপোনাক ফলটো দেখাই আছো আৰু এই ফলবিলাকৰ পৰা মানে পৰি কিনে এইবিলাক নতুনকৈ গছ হৈছে এয়া নতুন গছ এইডালো মানে কিছু মানে লাগিব 2-3 বছৰ লাগিব তাৰপিছত এইবিলাক গছ হৈ যাব এনেকুৱা আৰু এইবিলাক ৰবৰ গছৰ মানে এইবিলাক ফল হয় ইয়াৰ পৰাই এইবিলাক গছ উঠি আছে আৰু এইবিলাক জায়গাত মানে আহি কিনে যিটো এটা মানে কি বুলি কয় হিন্দীত কি বুলি কয় ৰব ভাবি আছো পুৰা একদম সুকুন বুলি যোনটো কয় সেই সুকুনটো মানে ইয়াতে পোৱা যায় মানে অসমীয়াত কি বুলি কয় নাজানো ভালকে আৰু পুৰা মানে মজা আৰু মানে কি কম আৰু ইটো জায়গাত যেতিয়া মানে সানসেট হয় ৰাতিপুৱা সেই টাইমটোত আহি কিনে চাব লাগিব কেনেকুৱা সানসেট হয় কিন্তু এটা ৰিক্স হৈ যায় হাতী আহি বুলি কৈছে হাতী আহিলে মানে ৰিক্স হৈ যাব মানে যেহেতু বনৰীয়া হাতী প্ৰব্লেম হৈ যাব পাৰে একদম পুৰা চাওক না সব ফালে একদম মানে গছ ৰবৰ বাগান মানে গোটেই একদম ৰবৰ বাগান মানে হ'ল মানে যেহেতু গোটেই মানে জাগাটোত ৰবৰৰে গছ সেইকাৰণে মানে ৰবৰ বাগান মানে এই জাগাটোৰ নাম আৰু মানে আৰু পুৰা একদম মানে মজা আৰু মানে কি কম ফিলিং অসম বুলি যিটো কয় ফিলিং অসম আৰু মানে একদম ঠাণ্ডা যেহেতু বৰষুণ দি আছিল পুৰা ঠাণ্ডা হৈ আছে জাগাটো একদম আৰু পুৰা একদম চৰাই তৰাই একদম মাতি আছে একদম পুৰা মজা আৰু কংকনে পুৰা অফৰোডিঙৰ মজা লৈ আছে পুৰা গিয়াৰ চেয়াৰ চব পিন্ধি লৈছে পুৰা অফৰোডিঙৰ মজা লৈ আছে हो भाई साहब क्या कर दिया तुमने আপোনালোকে যদি ইয়াতে আহিব বিচাৰে আহিব পাৰে পুৰা মজা জায়গা হয় মানে ইয়াতে আহিলে যদি আপোনালোকে যদি খানা খাব বিচাৰে তেতিয়াহ'লে মানে কি এতিয়া কৰোনা টাইম চলি আছে যিহেতু সেইকাৰণে মানে ইয়াতে কৈ ল'ব লাগিব ফাৰ্ষ্টতে গাঁৱৰ মানুহক কৈ ল'ব লাগিব তাৰ পাছতে আপোনালোকে খানা খাব পাৰিব আৰু ইফালে চাওক পুৰা একদম এইবিলাক ৰবৰ গছ আৰু ইফালে পুৰা পাহাৰ একদম মানে ওপৰলৈকে আছে ন পুৰা একদম ওপৰলৈকে আছে ৰবৰ গছ আৰু ইফালে পিলিংকাটাৰ স্কুল খুলি গৈছে কিন্তু আমাৰ অসমৰ স্কুল খোলাই নাই মেঘালয়ৰ খুলছে নেকি 21 তাৰিখৰ পৰা খুলি গ'ল আৰু ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈ অকল চলি আছে আৰু শিক্ষয়িত্ৰী 50% হে আহিব কাৰণে এলাউড কৰিছে আৰু চেনিটাইজ গুটে দুটা ভাগত হৈছে এটা 9টাৰ পৰা 12টাৰ লগি আৰু এটা 2টাৰ পৰা 1টাৰ পৰা 4টাৰ লগি মজা লাগিছে ফাৰ্ষ্ট টাইম আজি বাৰণত কৰিছো অন ৱাটাৰ আৰু হালকৰ অৱস্থা চাওক বাৰণত কৰি কিনে একদম টায়াৰৰ অৱস্থা গাড়ীৰ অৱস্থা একদম এয়া একো নাই কৰি কিনে ভাল লাগে এইবিলাক চলি আছে ফটো শ্বুট কংকন ভাইৰ ফটো শ্বুট যেতিয়া ফটো দি আছো কংকনে ফটো মাৰি আছে আৰু আপোনালোকে যদি ফটোবিলাক চাব খোজে ডেছক্ৰিপশ্যনত ইনষ্টাৰ আইডিটো দিয়া আছে আপোনালোকে তাতে গৈ কিনে চাই ল'ব ফটোবিলাক কিবা ক'বা ফলো কৰি ল'বা পাপক আৰু সাবস্ক্ৰাইব কৰি দিব সবে আৰু ইফালে চাওক পুৰা এনেকে সেইখিনি ৰাস্তা মানে কি হৈ গৈছে এইখিনি পুৰা এই তাতে বাৰণত কৰিছিলো এইখিনি জাগাত চাওক পুৰা এনেকে আহিছো ইয়াৰ পৰা এতিয়া ওলাই যাওঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত নতুন ঠাইৰ লগত টিল দেন টাটা বাই